আমি আজি ইয়াতে এই পানবাৰী অঞ্চলত মেৰা ৰেচম মেৰা অভিমান বা মেৰা ৰেচম মোৰ গৌৰৱৰ যিটো কেম্পেইন, এই কেম্পেইনটোৰ 3 সংখ্যক বা থাৰ্ড কেম্পেইন আমি আৰম্ভ কৰিছোঁ ইয়াতে। আৰু অলৰেডি আমি মইনাগুৰি আৰু থাইকাজাৰ তাতে আমি কৰি আহিলোঁ। আজি পানবাৰীত আমি মোৰ ৰেচম মোৰ গৌৰৱ কেম্পেইনটো আৰম্ভ কৰিছোঁ। আৰু ইয়াতে আমি যথেষ্ট ৰেচম কৃষক দেখি যথেষ্ট আমি উৎফুল্লিত আৰু আনন্দিত। আৰু আমাৰ লগত আছে আমাৰ অসম গৌৰৱ তথা পদ্মশ্ৰী শ্ৰীযুত সৰ্বেশ্বৰ বসুমতাৰী ডাঙৰীয়া, আৰু মোৰ লগত আছে আমাৰ এছিষ্টেণ্ট ডাইৰেক্টৰ সুনীল দেউৰী ডাঙৰীয়া, লগতে তেখেতৰ বিষয়ববীয়াসকল। তো আমি আজি আচলতে আমাৰ সৰ্বেশ্বৰ বসুমতাৰী ডাঙৰীয়াৰ যিটো এটা ইণ্টাৰনেট ক্ৰপিং আছে, ইণ্টাৰনেট ক্ৰপিং ছিষ্টেম কেঁচুৰি প্লেণ্টেশ্যনৰ লগত, সেই প্লেণ্টেশ্যনটোত গৈ পেলাই আমি কৃষকসকলৰ লগত মত বিনিময় কৰোঁ আৰু তেওঁলোকক ইণ্টাৰ ক্ৰপিঙৰ জৰিয়তে কেনেকৈ অধিক উৎপাদন পাব পাৰি ৰেচম শিল্পৰ দ্বাৰা, সেই বিষয়ে তেওঁলোকক অৱগত কৰাওঁ। আৰু এই ক্ষেত্ৰত আমাৰ সৰ্বেশ্বৰ বসুমতাৰী ডাঙৰীয়াই তেখেতৰ নিজৰ অভিজ্ঞতা বৰ্ণনা কৰে আৰু তেওঁ কেনেকৈ আৰম্ভণিতে 2 টকাৰ শ্ৰমিক হিচাপে থাকি পেলাই আজি এই অৱস্থাত উপনীত হৈছে। আৰু তেখেতে কেনেকৈ ৰেচমেই নহয় অকল, তাৰ লগতে তেওঁ ফিচাৰী, হৰ্টিকালচাৰ, এগ্ৰিকালচাৰ গোটেইখিনি সামৰি পেলাই এটা ইণ্টিগ্ৰেটেড ফাৰ্মিং ছিষ্টেম ডেভেলপ কৰিব পাৰিছে, সেই বিষয়ে আমি অৱগত হওঁ। আৰু আমি গোটেই যিসকল ফাৰ্মাৰ আমাৰ লগত আছে তেওঁলোককো আমি অৱগত কৰাওঁ, আৰু তেওঁলোকে এই বিষয়ত বসুমতাৰী ডাঙৰীয়াৰ হাতত হাত ধৰি বা তেওঁৰ আদৰ্শৰে বলীয়ান হৈ পেলাই আগবাঢ়ি যাবলৈ সংকল্পবদ্ধ হয়। আৰু এই মেৰা ৰেচম মেৰা অভিমান বা মোৰ ৰেচম মোৰ গৌৰৱৰ দ্বাৰা আমাৰ যিটো এটা উদ্দেশ্য আছিল, সেই উদ্দেশ্য আমি ইয়াতে আমি সফল হৈছোঁ বুলি আমি ভাবিব পাৰিছোঁ। আচলতে মেৰা ৰেচম মেৰা গৌৰৱৰ এটা উদ্দেশ্য আছে, অন্তৰ্নিহিত উদ্দেশ্য আছে। এই উদ্দেশ্যটো হ'ল যে আমি ইয়াতে প্ৰথমতে আমি ইয়াতে কৰিম বেচিক ছাৰ্ভে এটা কৰিম গোটেই ডিষ্ট্ৰিক্টখনৰ। অকল চিৰাং ডিষ্ট্ৰিক্টৰহে আমি ইয়াতে চাই আছোঁ, গোটেইকেইখন ডিষ্ট্ৰিক্টৰে বেলেগ বেলেগ চাইণ্টিষ্ট আছে, বেলেগ বেলেগ প্ৰগ্ৰেম কৰি আছে। গতিকে আমি চিৰাং ডিষ্ট্ৰিক্টৰ ইয়াতে প্ৰথমতে এটা ছাৰ্ভে কৰিম, কৰি পেলাই আমি এটা ডিষ্ট্ৰিক্ট ছেৰিকালচাৰ প্লেন বনাম। এইটো পৰ্টেলতে বনিব। ডিষ্ট্ৰিক্ট ছেৰিকালচাৰ প্লেনটো বনোতে আমি ইয়াৰ ছেৰিকালচাৰৰ আনুষংগিক যিখিনি ডাটা আছে, এই ডিষ্ট্ৰিক্টখন কেনেকুৱা পৰ্যায়ত আছে, ই আগবাঢ়ি আহিছে নাই, নে পিছ পৰি ৰৈছে, নে ইয়াত বাধা কি পাইছে ছেৰিকালচাৰ ডেভেলপমেণ্টৰ কাৰণে, বা কোনটো ছেক্টৰ এৰী নে মুগা নে মালবাৰী কোনটো ছেক্টৰ ডেভেলপ কৰিলে আমি সফল হ'ব পাৰিম, এই গোটেইবোৰ দিশ সামৰি এটা 5 বছৰীয়া আমি প্লেন বনাম। এই প্লেনটো বনোৱাৰ পাছত এইটো আমি আমাৰ চেণ্ট্ৰেল অফিচ আমাৰ বাংগালুৰু অৱস্থিত কেন্দ্ৰীয় ৰেচম বোৰ্ড তালৈ পঠিয়াই দিম। তাতে তেওঁলোকে এই বিষয়টো পুংখানুপুংখভাৱে অনুধাৱন কৰিব, আলোচনা কৰিব, এনালাইচিছ কৰিব, আৰু তাৰপিছত তেওঁলোকে এটা 5 বছৰীয়া পৰিকল্পনা তেওঁলোকে বনাব যে আমাৰ ফাৰ্মাৰখিনিক বা আমাৰ ৰেচম কৃষকখিনিক কোন দিশে আগুৱাই লৈ গ'লে আমাৰ ৰেচম শিল্পটো আগবাঢ়ি যাব, আৰু আমাৰ ভাৰতবৰ্ষৰ আমাৰ যিটো এটা উদ্দেশ্য আছে, আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া যিটো এটা আমাৰ উদ্দেশ্য আছে, যিটো আশা আছে যে ভাৰতবৰ্ষক ছেৰিকালচাৰ বা চিল্ক প্ৰডাকশ্যনত 1 নম্বৰ 1947 চনত স্বাধীনতা হোৱাৰ পিছত 2047 চনত কেনেদৰে আমি ছেৰিকালচাৰ প্ৰডাকশ্যনত বা চিল্ক প্ৰডাকশ্যনত পৃথিৱীৰ ভিতৰত 1 নম্বৰ স্থান পাব পাৰোঁ, চাইনাক পিছ পেলাই সেই আশা যাতে আমাৰ ফলৱৰ্তী হয়, সেই বিষয়ে আমি পৰৱৰ্তী পৰ্যায়ত চিন্তা কৰিব পাৰিম।